hello guys, welcome back to my channel. আজি আপোনালোকৰ ওচৰলৈ বহুত দিনৰ পাছত আকৌ এটা নতুন vlog লৈ আহিছো। আপোনালোক সকলোৱে চাগে ভালে, মোৰো বাৰু ভাল। আজি মোৰ এটা বহুত বেছি স্পেশাল দিন হয়। আসলতে আজি মোৰ হৈছে বাৰ্থডে। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব মোক আৰু আজি কেনে ধৰণে মোৰ দিনটো সেলিব্ৰেট কৰো আপোনালোকক দেখুৱাই যাম। লগতে এটা কথা কৈ দিও, মইতো মোৰ বাৰ ঘৰতে আছো বঙাইগাঁৱত। আপোনালোকে হয়তো মোৰ ভ্লগছ যিবিলাকে চাই আছে তেওঁলোকে সকলোৱে গম পায় আৰু মোক সেই কাৰণে সাৰপ্ৰাইজ দিবৰ কাৰণে আসলতে মোৰ হাজবেণ্ডো আহি গ'ল। আজি প্ৰথমবাৰৰ কাৰণে আপোনালোকক মই তেওঁৰ লগত চিনাকি কৰাই দিম। লগতে মোৰ মাও আহিলে, তেওঁকো মই চিনাকি কৰাই দিম আৰু আজি কেনে ধৰণে মোৰ দিনটো মই সেলিব্ৰেট কৰো আপোনালোকক সকলোবোৰ দেখাই গৈ থাকিম। তেনেহলে বলক মোৰ লগত মোৰ ভ্লগটো আপোনালোকে কন্টিনিউ চাই যাওক। It's hard to breathe, but that's alright. আজি বাৰ্থডে ঘৰত সেলিব্ৰেট নকৰো, বাহিৰত সেলিব্ৰেট কৰিম। আমাৰ এখেতে দিব পাৰ্টিটো আজি মোৰ বাৰ্থডে। এয়া মোৰ মা, এয়াটো চিনি পাইছে আমাৰ দীক্ষিতা আৰু এইফালে বা আমি আহি আছো। আপোনালোকে মোৰ ব্লগটো চাই থাকিব, তেতিয়া গম পাব আমি ক'লৈ গৈছো। ধাবাত বঙাইগাঁৱৰ। আসলতে আজি বাৰ্থডে বুলি অকমান ওলাই আহিছো, কাৰণ যিকোনো এটা দিনত মানে এনেকুৱা ধৰণৰ কিবা এটা অকেজনত আসলতে ওলাই আহি দিনটো ধুনীয়াকৈ উদযাপন কৰি ভাল লাগে। সেইকাৰণে আজি আমিও এনেকৈ ওলাই আহিছো অকমান বাহিৰতে কিবা এটা খাওঁ বুলিয়ে আৰু দিনটো ধুনীয়াকৈ আজি সেলিব্ৰেট কৰোঁ বুলি। তেতিয়াহ'লে আপোনালোকে মোৰ ব্লগটো চাই থাকিব কণ্টিনিউ। আসলতে ধুনীয়া কেবিন চেবিন আমি ধুনীয়া কেবিন চেবিন নাপালোঁ বহিবলৈ, মানে চবফালে মানুহ পূৰা ভৰ্তি। যেনে তেনে এটা কেবিন খালী হৈ আছিলে, ইয়াতে আহি বহিলোহি। এয়া মোৰ বা, এয়া মা, তাৰপাছত আছে এইফালে মোৰ ভাগিনজনী দীক্ষিতা আৰু এয়া আছে মোৰ মানুহজন। আজি আপোনালোকে প্ৰথমবাৰহে তেওঁলোকক দেখিলে। চাওঁ তেওঁ আমাক কি কয় আজি মোৰ বাৰ্থডে দিয়াৰ পাছৰ আচলতে প্ৰথম বাৰ্থডে হয় মোৰ আজি। চাম কি কৰোঁ কি নাই, চাই থাকক। Happy birthday to you, happy birthday to you, happy birthday to Rumpee, happy birthday to you.
প্ৰথমতে ষ্টাৰ্টাৰ হিচাপে কফি আৰু পনীৰ পকৰা লৈ লৈছোঁ আৰু কেক আছে কেকো খাম আৰু কিবা কিবি অৰ্ডাৰ দিছোঁ টাইম লাগিব অলপ আহি পাওঁতে ভালকে দেখাম আৰু দেখিয়ে থাকিব ব্লগবিলাকত আৰু এতিয়া যেহেতু আহি গ'ল ইয়ালৈ আৰু খুব ধুনীয়া দেই ইয়াৰ মানে চিনেৰীটো চব ইমান ধুনীয়া মাজতে মানে আমি এতিয়া য'ত আছোঁ এইটো একদম ৰাউণ্ড এটা দ্বীপৰ নিচিনা আছে আৰু গোটেই ছাইডত এনেকৈ পানীৰ মানে পুখুৰী এটা আছে আৰু এইয়া আমাৰ দীক্ষিতা তাইৰ জুলীয়া জুলি আছে খুব ধুনীয়া লাগিছে ইয়াত আপোনালোকেও যদি কেতিয়াবা ইয়ালৈ আহে তেতিয়াহ'লে মানে বঙাইগাঁও আহিলে ইয়ালৈ আহিব পাৰিব এখন মানে পুৰা ফেমাছ ধাবা হয় ৰামধেনু ধাবা আৰু আহি পিছে বেয়া নাই লগা ভালেই লাগিছে আহি পাহাৰলৈ যোৱাৰ আগতে ইয়াত চাইনবোৰ্ড দিয়া আছে এতিয়া আমি যাম হন্যাখী পাহাৰলৈ এয়া আমি হন্যাখী পাহাৰলৈ আহিলোঁ আৰু ইয়াতে আছে এটা খুব ধুনীয়া শিৱ মন্দিৰ এইটো হৈছে ইয়াৰ মেইন মন্দিৰটো আৰু লগতে আৰু এটা মন্দিৰ আছে এইটো খুব
খুব ভাল লাগিছে মানে ইমান নিৰিবিলি একেবাৰে ঠাণ্ডা ইয়াৰ পৰিৱেশটো সেৱা কৰিলোঁ খুব বেছি ভাল লাগিছে আচলতে মন্দিৰলৈ আহিলে মানুহৰ মনটো পবিত্ৰ লাগে গতিকে মানুহে এনেকুৱা ধৰণৰ কিছুমান দিনত মন্দিৰলৈ আহিব লাগে ভাল লাগে মনটো আৰু ইয়াতে আমি অৱশ্যে বেয়া লাগিছে আমি খাই মেলি গুচি আহিলোঁ গম নাপাওঁ যে ইমান ধুনীয়াকৈ এটা মন্দিৰ আছে তথাপিও সেৱা কৰিলোঁ আমি টোটেল আমি 165টা চিৰি তাৰমানে খোজকাঢ়ি আহিছোঁ উঠোতে একদম ভাগৰ লাগি গৈছে কিন্তু ভিতৰলৈ আহি যেতিয়া মন্দিৰটো দেখিলোঁ একেবাৰে মনটো পবিত্ৰ লাগি গ'ল খুব ভাল লাগিলে খুব ধুনীয়া ইয়াৰ পৰিৱেশ আৰু একেবাৰে ঠাণ্ডা আপোনালোকে কোনোবাই যদি অহা নাই কেতিয়াবা হ'লেও বঙাইগাঁও আহে তেতিয়া ইয়ালৈ আহিব পাৰে খুব ধুনীয়া আৰু মনটো খুব ভাল লাগিব গাইজ আজি নেক্সট ডে হয় আচলতে কালি তাৰমানে তাৰ পৰা ফুৰি মেলি অহাৰ পাছত বহুত বেছি ভাগৰ লাগিলে সেইটো কাৰণে আৰু ভিডিঅ' কৰিবলৈ মন নগ'ল গতিকে আজি এতিয়া ৰাতিপুৱাই মই মোবাইলটো হাতত তুলি লৈছোঁ আৰু ভাবিছোঁ যিহেতু মই ভিডিঅ'টো কমপ্লিট নকৰিলোঁ গতিকে মই আজিৰ এই ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ যদিহে চাই ভাল লাগিলে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লৈ ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ টাটা